নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্পিং আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম হোৱাট ইজ দ্য বেষ্ট টাইম ফৰ ষ্টাডি, অৰ্থাৎ পঢ়াৰ বাবে ভাল সময় কোনটো। ৰাতিপুৱা সোনকালে উঠি পঢ়া নে ৰাতি দেৰিলৈকে পঢ়া? যিহেতু এই প্ৰশ্নটো আমাৰ সকলোৰে মনত উদয় হয়, গতিকে আজিৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহকচোন। বন্ধু-বান্ধৱীসকল, প্ৰথমে আমি মৰ্ণিং ষ্টাডি আৰু লেট নাইট ষ্টাডিৰ উপকাৰিতা কি জানি লওঁ আহক, যাৰ জৰিয়তে আপুনি বুজিব পাৰিব ৰাতিপুৱা সোনকালে উঠি পঢ়িব নে ৰাতি দেৰিলৈকে পঢ়িব। ফ্ৰেণ্ডছ, ফাৰ্ষ্ট এডভান্টেজ হ'ল মৰ্ণিং ষ্টাডিৰ। যেতিয়া আপুনি সোনকালে উঠে আপুনি ফ্ৰেছ হৈ থাকে, যাৰ ফলত আপোনাৰ মনটোৱে ভালদৰে কাম কৰে। ফলত সম্পূৰ্ণ মন দি আপুনি পঢ়িব পাৰিব আৰু মনত ৰখাটো আপোনাৰ সুবিধা হ'ব। লেট নাইট ষ্টাডিৰ ফাৰ্ষ্ট বেনিফিট হ'ল চাইলেঞ্চ এণ্ড ন' ডিষ্টাৰবেঞ্চ। যিহেতু ৰাতিপুৱা 1 ঘণ্টা 2 ঘণ্টাৰ পিছত ঘৰৰ মানুহবোৰ শোৱাৰ পৰা উঠিব লয়, গতিকে অলপ ডিষ্টাৰ্ব হোৱাৰ চান্স থাকে, কিন্তু ৰাতি ডিষ্টাৰ্ব হোৱাৰ চান্স নাই আৰু চাইলেঞ্চো হয়। বন্ধু-বান্ধৱীসকল, এতিয়া আপোনালোকে ৰাতিপুৱা সোনকালে উঠি পঢ়াৰ আৰু ৰাতি দেৰিলৈকে পঢ়াৰ বেনিফিটবোৰ জানিব পাৰিলে। এতিয়া আপোনালোকে কোন টাইমত পঢ়িলে আপোনালোকৰ বাবে সুবিধা হয় চাওক। অৰ্থাৎ এবাৰ ৰাতিপুৱা সোনকালে উঠি পঢ়ি চাওক আৰু এবাৰ ৰাতি দেৰিলৈকে পঢ়ি চাওক আৰু ভাবক কোনটো টাইমত আপুনি মন দি পঢ়িব পাৰিছে। অৰ্থাৎ যিটো টাইমতে আপোনাৰ বাবে পঢ়িব সুবিধাজনক হয় সেই টাইমতে আপুনি পঢ়ক। ফ্ৰেণ্ডছ, আপোনালোকে কেতিয়া পঢ়া উচিত বুলি বেলেগক সোধাৰ প্ৰয়োজন নাই, কাৰণ কোনোৱে ক'ব আপুনি মৰ্ণিঙত পঢ়া উচিত, কাৰণ তেওঁ মৰ্ণিঙত পঢ়ি ভাল পায়, আৰু কোনোৱে ক'ব আপুনি ৰাতি পঢ়া উচিত, কাৰণ তেওঁ ৰাতি পঢ়ি ভাল পায়। গতিকে আপোনালোকে চাওক আপোনালোকে কেতিয়া পঢ়ি ভাল পায়, ৰাতি নে ৰাতিপুৱা, আৰু সেই সময়তে আপোনালোকে পঢ়ক। নাও হুইচ ইজ দ্য পাৰফেক্ট টাইম টু ষ্টাডি, অৰ্থাৎ পঢ়াৰ বাবে পাৰফেক্ট টাইম কি হয়? তেন্তে ইয়াৰ উত্তৰ হ'ল আপোনাৰ যি টাইমত মন যায় বা আপোনাৰ বাবে কমফৰ্টেবল হয় সেই টাইমটোৱে হ'ল পাৰফেক্ট টাইম। সেয়া লাগিলে মৰ্ণিং টাইমেই হওক বা নাইট টাইমেই হওক। ডেট মিনছ এভৰি টাইম ইজ পাৰফেক্ট টু ষ্টাডি। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'টোত আপোনালোকে ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগে নে ৰাতি দেৰিলৈকে পঢ়িব লাগে সেই কথা জানিব পাৰিলে। বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিব আৰু লগতে শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।